অন্য এটা মই কৰিলোঁ আপোনালোকৰ মাজলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণৰাজ আৰু দীপলিনা ডেকাৰ কণ্ঠত এটা নতুন গান আহি আছে। গানটোৰ নাম কি, গানটো আপোনালোকে কেতিয়া শুনিব পৰা, কোনটো চেনেলত এই শুভ মুক্তি দিব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। সেইসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণৰাজ আৰু দীপলিনা বাৰ কণ্ঠত আহিবলগীয়া গানটোৰ নাম হৈছে তুমি হোৱা যদি জোন। গানটোৰ ৰেকৰ্ডিং আছে মোৰ হাতত, আপোনালোকক শুনাইছোঁ। আৰু লগতে দীপলিনা বা কৃষ্ণৰাজ দাই কি ক'লে শুনি লওঁ আহকচোন। আপোনালোকে অকণমান উপভোগী পালে আমাৰ এতিয়া আহিবলগীয়া গীতৰ তুমি হোৱা যদি জোন কৃষ্ণৰাজ আৰু মোৰ কণ্ঠত অতি সোনকালে আহি আছে। মোৰ নিজৰ পাৰ্চনেলি গাই মোৰ খুব ভাল লাগিল, কাৰণ কম্পজিশ্যনটোত মই সদায় গুৰুত্ব দিওঁ, লিৰিক্সতো দিওঁ, লগতে কম্পজিশ্যনটোতো দিওঁ। আজি এই সুৰটো বৰ সুন্দৰ লাগিলে, মোক খুব টাচ কৰিছে। খুব সুন্দৰ গীত, খুব মিঠা বিহুসুৰীয়া ধৰণৰ ৰোমান্টিক আধুনিক গীত। বাকী গীতটিৰ কথা কৃষ্ণৰাজে ক'ব। তাকে মইতো এডভাৰটাইজ কৰি আহিছোঁ, আপোনালোকে গম পাইছে। আৰু বাকী আপোনালোকে সকলোৱে শুনিব কেনেকুৱানো গাইছোঁ আমি, গীতটোনো কেনেকুৱা পায় আপোনালোকে সকলোৱে শুনিব। আৰু খুব কম দিনৰ ভিতৰত ইয়াৰ ভিডিঅ' আহিব। ভিডিঅ' কৰিছে ন? কৰিম ভিডিঅ' কাম হ'ব আৰু তাকে চেষ্টা কৰিম। সেইসকল গম পালে খুব সোনকালে আপোনালোকৰ মাজলৈ অডিঅ'টো আহি আছে। যিমান সোনকালে পায় আপোনালোকৰ মাজলৈ ভিডিঅ'টোও দিবলৈ চেষ্টা কৰিব। কৃষ্ণৰাজ দা নিজৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব। গতিকে আপডেটটো শুনি কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মোক আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে।